ট্ৰাকত আপুনি আহত হ'ল, কি ক'ব স্যাৰ, কি হ'ল? এইটো চাওক, আমি ৰাতিপুৱা 8:30 বজাত এটা খবৰ পালোঁ যে টোল গেটটো কিছুমান ড্ৰাইভাৰে ৰাস্তা বন্ধ কৰিছে। আমি লগে লগে খবৰ পাই আমি আহিলোঁ। আহি পেলাই একচুৱেলি ড্ৰাইভাৰটো খুব কম আছে, ইয়াৰ লোকেল মানুহ বহুত বেছি আছে, মানে 10% ড্ৰাইভাৰ, 90% লোকেল মানুহ। তেওঁলোকে বিভিন্ন ইছ্যু আগবঢ়াইছে। প্ৰথমেতো ক'লে ড্ৰাইভাৰক মাৰিছে। আমি টোল গেটৰ যি ফুটেজ আছে, যিখন গাড়ী পাৰ হৈ যায় তাৰ ফুটেজটো আমি চেক কৰিলোঁ। চেক কৰি দেখিছোঁ তাত কোনো গাড়ীখনো অভাৰলোড নাই। যিহেতু অভাৰলোড নোহোৱা গাড়ী তাক ৰখাৰ প্ৰয়োজনো নাই। আৰু আমি CCTV ফুটেজ চেক কৰিলোঁ যে এইটো কোনো গাড়ী ৰখা কৰা কৰা নাই। তাৰপিছত আমি ড্ৰাইভাৰসকলক আৰু বাকী যিখিনি মানুহ ইয়াত গেডাৰিং হৈছিলে সকলোকে বহুত টাইম বুজাই লাষ্টত তেওঁলোকে বিভিন্ন জেগাৰ পৰা মানুহ তেনেকৈ মাতি কৰি আনি পেলাই লাষ্টত দেখিলে যে আপোনালোকে টোল গেটো ভাঙচুৰ কৰিলে, আমাকো এটেক কৰিলে, ময়ো এই জখম হ'লোঁ। এতিয়া এইখিনি পৰিস্থিতি আছে। আৰক্ষীৰ কেনেকুৱা ব্যৱস্থা আছে? আৰক্ষী এতিয়া ঘটনাটো হঠাৎ হৈ গ'ল না, গতিকে আমি কোকৰাঝাৰৰ পৰা এতিয়া আমাৰ এডিশ্যনেল ফ'ৰ্চ মাতিছোঁ, আহিছে এতিয়া। বৰ্তমান চিটুৱেশ্যনটো নৰ্মেলে আছে। আমি গোটেইটো এতিয়া টেকেল কৰিবলৈ চেষ্টা কৰিম। ৰাষ্ট্ৰীয় পথ বন্ধ হৈ আছে স্যাৰ? হয়, বন্ধ হৈ আছে। আমি এতিয়া খোলাৰ ব্যৱস্থা কৰি আছোঁ।